আমাৰ অসমীয়া থলুৱা খাদ্যসমূহ খাবলৈ যিমানেই সোৱাদ হয় বনাবলৈ সিমানেই সহজ নহয়নে বাৰু। আজি বনাইছোঁ মই পচলাৰ লগত মাংস। এইটো হৈছে ভীমকলৰ পচলা আৰু মাজে সময়ে পচলা খাই থাকিব লাগে। আৰু মই তেলতে দি দিছোঁ শুকান জলকীয়া, লং, ইলাচি, ডালচেনি আৰু পিঁয়াজ। এইখিনি অলপ ৰঙচুৱাকৈ ভাজি ল'ব লাগিব। তাৰপিছত দি দিছোঁ মই হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু ৰং জলকীয়া। আৰু এইখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব। তাৰপিছত দি দিম মই আদা আৰু নহৰু। এইখিনি ভজা হোৱাৰ পিছত দি দিছোঁ মই মাংসখিনি। এইখিনি অলপ লৰাই ভাজি থাকিব লাগিব। তাৰপিছত দিছোঁ মই নিমখ সোৱাদ অনুসৰি। আৰু দেখিছেনে ভাজি তেল ওলাই গৈছে। আৰু ইয়াতে দি দিম মই এতিয়া আলু কেইটুকুৰা। আৰু এইকেইটুকুৰা অলপ ভাজি ল'ব লাগিব। তাৰপিছতহে মই দি দিম পচলাখিনি। আৰু পচলাখিনি ধুনীয়াকৈ ভাজি লৈ 10-15 মিনিটমান ভাজিব লাগিব। তাৰপিছত দি দিছোঁ মই জালুকৰ গুড়ি। আৰু এনেকৈ 5 মিনিট লৰাই ভাজিলোঁ। তাৰপিছত দি দিছোঁ মই অলপ গৰম পানী। দেখিছেনে এনেকৈ মই 10 মিনিট উতলালোঁ আৰু ৰেডি হৈ গ'ল কম মছলাতে। আৰু খাবলৈ খুব সোৱাদ হয়। এনেকৈ ল'ৰা ছোৱালীবোৰক খুৱাব লাগে। মই মাজে মাজে ইহঁতক খুৱাই থাকোঁ। আৰু যদি আপোনালোকে চাই ভাল লাগিলে লাইক আৰু কমেণ্ট এটা কৰিব। আৰু যিসকলে পচলাৰ লগত মাংস খাই পোৱা নাই এবাৰ খাই চাব।